হেল্ল' বন্ধুসকল, তোমালোকে কেনেকুৱা আছে? মই আশা ৰাখোঁ তোমালোকে ভালে আছে। তো আজি আমি বহুত দিন পিছত ভিডিঅ' লৈ আহিলোঁ। বহু কেইদিনমান ভিডিঅ' আপলোড কৰিব পৰা নাই কাৰণ এটা প্ৰব্লেম আছিল। এতিয়াৰ পৰা মই সপ্তাহত এটা নহয় কমসে কম দুটামান ভিডিঅ' আমি আপলোড কৰিম আৰু তাৰে ভিতৰত বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন থাকিব আৰু এইটো ভিডিঅ' আমাৰ অসম পুলিচ SI আৰু ABAB কমাণ্ডৰ যিবিলাক কোৱেশ্চন আছে মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু ইম্পৰ্টেণ্টতকৈ বেলেগ ইম্পৰ্টেণ্ট কোৱেশ্চন এইবিলাক হয়। বিশ্বাস নকৰিলে ভিডিঅ'টো এবাৰ চাওক। প্ৰথম কোৱেশ্চনটো হৈছে অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়? অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়? কৰিমগঞ্জ নে ডিব্ৰুগড় নে কাছাৰ নে হাফলং? তো শুদ্ধ এনসাৰটো হৈছে আমাৰ হাফলং। এতিয়া আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ তৈল নগৰ হিচাপে কোনখন চহৰক জনা যায়? অসমৰ তৈল নগৰ হিচাপে কোনখন চহৰক জনা যায়? আমাৰ শুদ্ধ এনসাৰটো হৈছে ডিগবৈ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ ৰোমান্টিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন খ তেজপুৰ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ নৱদ্বীপ হিচাপে কোনখন চহৰক জনা যায়? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে নলবাৰী। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত অসমৰ জিলাখনৰ নাম কি? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন খ বৰপেটা জিলা। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন খ শিৱদৌল। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো কোনখন ৰাজ্যত অৱস্থিত? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন গ অসম। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম খাৰুৱা তেল ক'ত উদ্ঘাটন কৰা হয়? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ক অসমত। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে ডিগবৈত থকা তেল শোধনাগাৰটো কিমান চনত উদ্ঘাটন কৰা হৈছিল? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন খ 1889 চনত। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ কোনটো তেল শোধনাগাৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ? ইউ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন গ ডিগবৈ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ স্থান কিমান? ইউৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন গ তৃতীয় স্থানত, যে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান 3 নম্বৰ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ তাৰকাগৃহটো অসমৰ কোনখন জিলাত অৱস্থিত? ইউৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে কামৰূপ গুৱাহাটীত। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে শিৱসাগৰৰ কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইউৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন গ 1751 চনত। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে কোনজন ৰজাই শিৱসাগৰৰ কাৰেংঘৰ নিৰ্মাণ কৰাইছিল? ইউৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনসাৰটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত
শিৱসাগৰৰ কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল এইটো কথা মনত ৰাখিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ নতুনকৈ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায় তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে আৰু এটা লাষ্ট কোৱেশ্চন হয় যে জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই খন্দাইছিল জয়সাগৰ যে পুখুৰী আছিল আমাৰ সেই পুখুৰীখন কোনজন আহোম ৰজাই খন্দাইছিল মানে খান্দিছিল ইওর টাইম স্টার্ট নাও আমাৰ শুদ্ধ আনসারটো হৈছে অপশন গ ৰুদ্ৰসিংহই কি কৰিছিল জয়সাগৰ পুখুৰী খান্দিছিল আৰু জয়সাগৰ পুখুৰী কাৰ কাৰণে খান্দিছিল জয়মতীৰ কাৰণে ৰুদ্ৰসিংহৰ স্ত্ৰী আছিল জয়মতী সেইকাৰণে সেই পুখুৰীটোৰ নাম জয়সাগৰ ৰাখিছিল এটা কথা মনত ৰাখিব আজিলৈকে এইখিনিয়েই যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন ভিডিও আপলোড কৰাৰ লগে লগে আপুনি পায়